मोनसे कल रेकर्ड आल्फानि दैदेनगिरि फरेस्ट बरुवा आरो खौरांगिरि बिस्वजित नाथ बिसोर सानैया बाथ्रा दान्थे बिदान्थे खालामलायनाय मोनसे कल रेकर्ड जानो हागौ नोंथांमोना बे कल रेकर्डखौ गोबाङानो खोनाखाबाय जानांगौ जायफोरा खोनायाखै नोंथांमोना जोबजासिम खोनासंनानै लाग्रोदो बिनि उनाव नोंथांमोना कमेन्टफोरखौ खालामलायबानो जाबाय हेलो আপুনি হেল্ল' হেল্ল' আপুনি আজিলৈকে দীৰ্ঘকাল অসমৰ বাহিৰত থাকিলে অসমৰ কল্যাণৰ কাৰণে কাম কৰা বুলি কয় হয়নে তাৰ পাছতো অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে আপুনি কেতিয়াবা এটা শব্দ কৈছেনে আপুনিতো কেতিয়াও কোৱা নাই অসমত মিয়া মুছলমানৰ আগ্ৰাসনৰ বিৰুদ্ধে এটা শব্দ তুমি তোমাৰ জন্ম কেতিয়া হৈছিলে তোমাৰ জন্ম বোধহয় খুব জোৰ 40 বছৰ আগত হৈছে হয় না বাৰু 40 বছৰ আগত আমি কি কৰিছিলো মই বিশেষকৈ কি কৰিছিলো শুনক মহাশয় অসমক ভাল পোৱাৰ পেটেণ্ট কেৱল আপুনিয়ে লৈ থোৱা নাই অসমক আমি সকলোৱে ভাল পাওঁ ময়ো অসমীয়া কিন্তু আপোনালোকে আজি দীৰ্ঘকাল ধৰি অসমৰ ওপৰত মিয়া মুছলমানৰ যোনটো আগ্ৰাসন হৈছে আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে আপুনি দীৰ্ঘকাল বাংলাদেশত অসমৰ জাতীয় সংগ্ৰামৰ কাৰণে থকা বুলি কয় কেতিয়াবা এটা মাত মাতিছেনে অসমৰ মিয়া মুছলমানে অসমৰ 9 লাখ বিঘা ভূমি দখল কৰি পেলালে আপোনালোকে কেতিয়াবা এটা শব্দ কৈছেনে কেতিয়াওতো কোৱা নাই এই দখল কৰিবলৈ কোনে দিছে এই যে পলিটিক্সিয়ানে দিছে আমি দিছিলো নি দখল কৰিবলৈ তেতিয়াহ'লে আপোনালোকে এটা শব্দও কিয় কোৱা নাই আপুনি কেতিয়াও এটা শব্দও কিয় কোৱা নাই তেওঁলোকৰ বিৰুদ্ধে আমিতো কেতিয়াও শুনা নাই সদায় আপোনালোকে অনা অসমীয়া বিহাৰী হিন্দী ভাষীৰ বিৰুদ্ধে মাত মাতে কেতিয়াবা মিয়া মুছলমানৰ বিৰুদ্ধে আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিছেনে কেতিয়াওতো মাত নামাতাই তুমি তেতিয়াহ'লে ঘূৰ হেৰি মানে বিজেপি এই যে মিয়া মুছলমান কোনে আনিলে ইণ্ডিয়া ভাৰতীয় ৰাজনীতি তোমাৰ বয়সত বহুত তুমি শুনা তোমাৰ পৰা চুটলিপি ল'বলৈ নাই আৰু আপোনাৰ পৰাও আপুনি পৰেশ বৰুৱা হলেও মই আপোনাৰ পৰা চুটলিপিত নচলো আপুনি খুব বেছি মোক 2টা গুলি মাৰিব কি কৰিব তাতকে ওপৰত আপুনি মোক 2টা গুলি মাৰিব কিন্তু এনেকুৱা বহু হিন্দু মানুহ অসমীয়া খিলঞ্জীয়া মানুহ জাগি গৈছে তুমি স্বাধীনতা কৰা তাৰ পিছতে ইণ্ডিয়ানৰ মানে আপুনি যোনটো আজিলৈকে স্বাধীন অসমৰ কথা কয় আপুনি স্বাধীন অসমৰ মানচিত্ৰ দিব পাৰিলে মেপ এখন দিব পাৰিলে কোনখন স্বাধীন অসম হ'ব আপোনালোকে সদায় বৰ অসমৰ কথা কয় কোনখন বৰ অসম হ'ব বৰ অসমৰ লগত আজি মণিপুৰী থাকিব মিজো থাকিব নাগা থাকিব ক'ত থাকিব আপোনালোকে আজিলৈকে এখন মেপ দিব নোৱাৰিলে আপোনালোকে সদায় কৈ আছে ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসম ভাৰতৰ অংগ হৈছিল অসম মহাভাৰতৰ দিনৰ পৰা ভাৰতৰ অংগ তুমি হিষ্ট্ৰীটো আমাক দিব নালাগে সত্যটো দিয়া কোনখন মহাভাৰতৰ এইটো কাল্পনিক কি কাল্পনিক হে মহাভাৰত এণ্ড ৰামায়ণ ইজ নট মিথলজি ইট ইজ আৱাৰ প্ৰাউড হিষ্ট্ৰী আপোনাৰ হিষ্ট্ৰী নহ'ব পাৰে আপোনালোকৰ আলফাৰ হিষ্ট্ৰী নহ'ব পাৰে বিকজ ইট ইজ ইণ্ডিজেনিয়াছ প্ৰাউড হিষ্ট্ৰী অসমৰ আপুনি শংকৰ মাধৱক জানে নে নাই শংকৰদেৱ গুৰুজনাই কি লিখি থৈ গৈছিল ধন্য ধন্য ভাৰত বৰিষ ধন্য ধন্য কলিকাল নৰতনু ভান ভাৰতৰ গুণানুকীৰ্তন কৰি থৈ গৈছে তুমি ভাৰতৰ গুণানুকীৰ্তন কৰিছে কিহৰ কাৰণে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে তুমি ডুবাইৰ পৰা ঘূৰি আহিলে তাত টোকা লিখিলে তুমি ডুবাইকো ধন্য গুৰুজনাই তেওঁৰ লিখনিত ক'ৰবাত ডুবাই গুণানুকীৰ্তন কৰিছে নেকি আৰবৰ গুণানুকীৰ্তন কৰিছে নেকি আৰবত তুমি যদি এতিয়া যোৱা তেতিয়া আৰবটো আছিলে জানো তেতিয়া আৰবেই নাছিলে তুমি জানা আপোনালোকে এটা ভ্ৰমৰ মাজত আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে পৰেশ বৰুৱা ডাঙৰীয়া আজি 40-50 বছৰ ধৰি অসমীয়া জাতিটোক ৰাখি থৈছে এটা তথাকথিত স্বাধীনতাৰ নামত আজিলৈকে মেপ এখন দিব নোৱাৰিলে কোনখন স্বাধীন অসম কৰিব
তোমাৰ চ' যিটো ৰিলিজনত তুমি বিশ্বাস কৰিছা সেইটো আমি চ' কল ৰিলিজন নহয়, শুনক, সনাতন হিন্দু ধৰ্ম এই ভাৰতৰ সভ্যতা হয়, এই ভাৰত ভূমিৰ সভ্যতা হয়। এইটো সভ্যতা। আপোনালোকে আজিলৈকে মিয়াৰ বিৰুদ্ধে এটা শব্দ নকলেহে, কেৱল ভাৰত ৰাষ্ট্ৰ, এই ভাৰত ৰাষ্ট্ৰক আমি পুজো, ইদং নমঃ ৰাষ্ট্ৰই চাহা বুলি কওঁ। তুমি পুজি থাকা, তুমি ভাৰত বন্দী। আপুনি বাংলাদেশত পূজক, আপুনি আৰবক পূজক, আপুনি ইছলামিক কাণ্ট্ৰিক পূজক। আমাৰ যিটো কাম আছে আমি কৰি যাম উপায়, আমি আমাৰ মতে কৰি, তোমাৰ লগত মই ডিবেট কৰাৰ প্ৰয়োজন নাই। তেতিয়াহ'লে আপুনি ফোন কিয় কৰিছে? আপুনি এদিন টক শ্ব'ত আহক, অনলাইন আপোনাৰ লগত টক শ্ব' পাতক, কোনোবা এটা আপোনাৰ প্ৰতিটো চেনেল, আপোনালোকৰ আলফাৰ ফিটিং আছে, প্ৰতিটো চেনেল ফিটিং আছে, আপোনালোকে টক শ্ব' পাতক। আমি বহুত পাতিছো না। আপুনি এটা টক শ্ব'ত মোক মাতক, অনলাইন আপুনি ফোন কৰক, আপোনাৰ লগত মই অপেন ডিবেট কৰিম। ঠিক আছে, কৰিবা, তোমাৰ লগত ডিবেট কৰাটো মোৰ সময় নাই নহয়, তোমাকতো বাঘা, তুমিতো মানে অসমৰ সংবাদ মাধ্যমৰ তুমি বাঘাত হেৰি নহয়তো, জাৰ্ণেলিষ্ট নহয়তো। আপোনালোকৰ বাবে প্ৰণয় বৰদলৈ, নিতুমণি শইকীয়া ডাঙৰ জাৰ্ণেলিষ্ট, আলফাৰ বাবে ডাঙৰ জাৰ্ণেলিষ্ট, আমি ডাঙৰ জাৰ্ণেলিষ্ট নহয়। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোন চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন অনুসৰি যোনে চলে তেওঁলোক ডাঙৰ জাৰ্ণেলিষ্ট। আপোনালোকৰ ডিক্টেশ্যন মই নামানো। আমি চিনি পাওঁ কোন জাৰ্ণেলিষ্ট নহয়। ৰিলিজন বিশ্বাস কৰা, তুমি ইউ বিলিভ ইন ৰিলিজন। কিয় মই ৰিলিজনত বিশ্বাস নকৰিম? মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়তো। মই এতিয়া আপোনাৰ নাম আছিলে আগতে পৰেশ বৰুৱা, এতিয়া পৰেশ অসম কৰিলে। মই বিশ্বজিৎ নাথ, মোৰ নাম সলনি কৰা নাই। মই জাৰৰ সন্তান নহয়। মই জাৰৰ সন্তান নহয়। সংকীৰ্ণতা, তুমি গোষ্ঠীবাদত আছা, আমি গোষ্ঠীবাদত নাই। আপুনি কি বাদত আছে? আপুনি মানৱতাবাদত আছে। কেতিয়াবা বাংলাদেশৰ মিয়া মুছলমানৰ বিৰুদ্ধে কৈছে, অসমত যে আগ্ৰাসন কৰিলে 6 লাখ বিঘা মাটি দখল কৰিলে, কেতিয়াবা কৈছে? এতিয়াতো এটা শব্দ কোৱা নাই। 6 লাখ তোমাৰ এইটো মই কোৱা ফিগাৰ নহয়, এইটো হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে ৰিপৰ্ট দিছে গভৰ্ণমেণ্ট অফ আছামক। হৰিশংকৰ ব্ৰহ্ম মাটি দখল কৰা কোনটো কংগ্ৰেছ আছিলে, বিজেপি আছে, বিজেপিয়ে কিমান দখলীমুক্ত কৰিলে, কিমান কৰিলে? সেই প্ৰশ্নটো আপুনি মোক কিয় সুধিছে? আপোনাক মই সুধিছো যে আপুনি মোৰ ওপৰত যে প্ৰশ্ন সুধিছে, আপুনি আজিলৈকে এটা শব্দ মাত নামাতিলে কিয়? বাংলাদেশত আজি আপোনালোকৰ এই জাতীয় সংগ্ৰামৰ কাৰণে হাজাৰ হাজাৰ অসমীয়া ল'ৰা ছোৱালী মৰি গ'ল, কিন্তু আজিতো আপোনাৰ সন্তান ছেফ জ'নত আছে। আপোনাৰ সন্তানটো আজি ছেফ এণ্ড কমফৰ্টেবল জ'নত আছে। শুনা, তুমি মানে মোৰ বাংলাদেশৰ মোৰ সন্তান তুমি বাংলাদেশত আছে বুলি কেনেকে জানা? ক'ত তুমি পাইছা? শুনক, মনোজ গোস্বামী আজিৰা কিছুদিন আগতে লিখিছে যে আপোনাৰ জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, আপোনাৰ সন্তান ব্ৰিটেইনত আছে। আপুনি তেতিয়া কিয় প্ৰতিবাদ নাই কৰা যে মোৰ সন্তান কোনো ব্ৰিটেইনত নাই, ইউকেত নাই? আপুনিতো প্ৰতিবাদ কৰা নাই। নাই কোৱা। মনোজ গোস্বামী ফেচবুকত আপডেট দিছে, জ্যেষ্ঠ সাংবাদিক। জানিলে নহ'ব নহয়। আপোনাৰ বিষয়ে কি কয়? আপুনি হাবিত থাকে, হাবিত কাহে ওলাই নাহে। আপোনালোকে শুনক, আপুনি মোতকে জ্যেষ্ঠ। আজি আপুনি 50 বছৰৰ প্ৰায় অসমৰ বাহিৰত থাকিলে, অসমক স্বাধীন কৰাৰ সপোন দেখিলে, কিন্তু আপুনি তাৰ বিনিময়ত অসমীয়া জাতিটোৱে কি পালে? হয় নেকি? মই 50 বছৰ তোমাক কোনে ক'লে মই 50 বছৰ অসমৰ বাহিৰত আছিলো বুলি? অসমৰ আন্দোলনত কোন আছিলে তুমি শুনাচোন। আপোনাৰ অসমীয়া জাতিটোলৈ আপোনাৰ অৱদান কি কওকচোন? অৱদান মই হৈছো আছুৰ যিখন চুক্তি হৈছে তাৰ প্ৰথম কাণ্ডাৰী মই। শুনক, আছুৰ যদি আপুনি প্ৰথম চুক্তি হৈছে, আছুৱে কিয় 1951 মানি ল'লে, আপুনি কিয় নামানিলে? মাত নামাতিলে কিয়? নহয়, সেইটোৱে আমিতো প্ৰথম মানিছো। তুমি চোৱাচোন, আমি যদি গোটেই ভাৰতবৰ্ষত চিটিজেনশ্বিপ ডিমাৰ্কেশ্যন ইয়াৰ 1951, অসমত 1971 কৰিলে। মোৰ কথাটো শুনা, তুমি প্ৰথম শুনিলোৱা, তেতিয়াহে ক'বা তুমি। তাৰ পিছতে এনেই নক'বা তুমি। মোৰ যিমান বয়স, মই 70 ওপৰ হৈছে। মোৰ বয়স তুমি তেতিয়া জন্মই হোৱা নাছিলা, জানা। আপোনাৰ বয়সৰ জ্যেষ্ঠতাক মই সন্মান কৰো। তুমি শুনা, প্ৰথমে মোৰ কথাকেইটা শুনি লোৱা। তুমি হয়তো আজি ধৰ্মৰ লৈ কিবা কৰি তুমি হয়তো কিবা কিবি বহুত কিছু নাজানা। আজি সুধানাগা আন্দোলনত আমি জেললৈ গৈছো। তুমি গৈছিলা? তোমাৰ জন্ম হৈছিলে?
নাই নাই মই জেললৈ যোৱা নাই। অগ্ৰণী ভূমিকা লৈছিলো। ভিগু যদি দিয়া জীয়াসকলে ভিগুৱে ক'লেছিল প্ৰফুল্ল মহন্তৰ ওচৰলৈ যোৱা, একেটা হোষ্টেলতে মোক দিছিলে। এতিয়াও আছে বহুত নেতা এতিয়াও আছে, সিহঁতি ক'ব আমাৰ কাৰণেই আজি আছু জীয়াই আছিলে, আছু আমাৰ কাৰণেই জীয়াই আছিল। আজি বিদেশী কৰি আছা, বিদেশীক ৰোধ কৰিবলৈতো আমি সংগ্ৰাম কৰিছিলো, অগ্ৰণী ভূমিকা লৈছিলো। আছু পলাই পতং দিছিলে। সেইকাৰণেতো মই আপোনালোকে ইমান দীৰ্ঘকাল সংগ্ৰাম কৰাৰ পাছত বিদেশী সমস্যাটো সমাধান কৰিব পাৰিলে? সমাধানৰ আমাক